আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। সমূহ দৰ্শকক প্ৰীতি আৰু শুভেচ্ছা জনাই আৰম্ভ কৰিবলৈ লোৱা হৈছে IM আছামিছৰ ধাৰাবাহিক আয়োজন ইছলামী কুইজ। وما توفيقي إلا بالله প্ৰিয় দৰ্শক, ইছলাম ধৰ্মত জ্ঞান অৰ্জনৰ প্ৰতি যিমান গুৰুত্ব প্ৰদান কৰা হৈছে তাৰ নিদৰ্শন পৃথিৱীৰ অন্য কোনো ধৰ্মত দেখিবলৈ পোৱা নাযায়। আল্লাহ তাআলাই অৱতীৰ্ণ কৰা কোৰআন মাজিদৰ প্ৰথম আয়াতটোতে পঢ়াৰ প্ৰতি নিৰ্দেশ প্ৰদান কৰিছে। ইয়াৰ উপৰি পবিত্ৰ হাদিছতো বিভিন্ন স্থানত জ্ঞান অৰ্জনৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, প্ৰতিজন মুছলিম পুৰুষ আৰু মহিলাৰ ওপৰত বিদ্যা অৰ্জন কৰাটো ফৰ্জ বা অৱশ্য কৰ্তব্য। এই বিদ্যা অৰ্জন যেনেকৈ ধৰ্মীয় বিষয়ৰ ক্ষেত্ৰত ফৰ্জ, ঠিক তেনেকৈ পাৰ্থিৱ প্ৰতিটো প্ৰয়োজনীয় বিষয়ৰ ক্ষেত্ৰত জ্ঞান অৰ্জন কৰাটো একান্ত অপৰিহাৰ্য। প্ৰিয় দৰ্শক, ইছলামৰ এনে নিৰ্দেশনাক হাৰোগত কৰিয়ে উম্মতৰ পূৰ্বৱৰ্তীসকলে জ্ঞান বিজ্ঞানৰ প্ৰতিটো শাখাতে যি অনন্য অৱদান আগবঢ়াই থৈ গৈছে সেয়া সঁচাকৈ অবিস্মৰণীয়। কিন্তু অতি পৰিতাপৰ বিষয় যে বৰ্তমান মুছলমানসকলে জ্ঞান অৰ্জনৰ প্ৰতি অনীহা প্ৰকাশ কৰা দেখা যায়। বৰ্তমান আমাৰ মাজত জ্ঞান অন্বেষণৰ প্ৰতি এক উদাসীনতাৰ মনোভাৱে গা কৰি উঠিছে। সুপ্ৰিয় দৰ্শক, ইয়াৰ প্ৰতি লক্ষ্য কৰিয়ে আমি ইছলামী কুইজ নামেৰে এখন ধাৰাবাহিকৰ আয়োজন কৰিছোঁ। এই ধাৰাবাহিকখনত ইছলাম আৰু মুছলমানসকলৰ লগত জড়িত সাধাৰণ জ্ঞানৰ বিষয়বোৰ প্ৰশ্নোত্তৰ আকাৰে উপস্থাপন কৰা হ'ব। ইয়াত আমি ইছলামৰ ইতিহাস, সভ্যতা, সংস্কৃতি, ধৰ্মীয় সাধাৰণ জ্ঞান তথা ইছলাম আৰু মুছলমানসকলৰ লগত জড়িত অন্যান্য বিষয়বোৰৰ লগতে মুছলিম বিশ্বৰ সাম্প্ৰতিক বিষয়বোৰো সন্নিৱিষ্ট কৰিবলৈ প্ৰয়াস কৰিম। এই ধাৰাবাহিকখনৰ প্ৰতিটো সংখ্যাত 5টাকৈ প্ৰশ্ন সন্নিৱিষ্ট কৰা হ'ব। প্ৰথম 4টা প্ৰশ্নৰ সৈতে উত্তৰ প্ৰদান কৰা হ'ব আৰু প্ৰশ্ন আৰু উত্তৰৰ মাজত 10 ছেকেণ্ড সময়ৰ বিৰতি প্ৰদান কৰা হ'ব। এই সময়খিনিৰ ভিতৰত আপোনালোকে শুদ্ধ উত্তৰটো বিচাৰি উলিয়াবলৈ চেষ্টা কৰিব। আনহাতে শেষৰ প্ৰশ্নটো হ'ব বিশেষ প্ৰশ্ন। এই প্ৰশ্নটোৰ সৈতে 3টা অপশ্যন দিয়া থাকিব, A, B আৰু C। আপোনালোকে নিজে ইয়াৰ উত্তৰটো বাছি উলিয়াব। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো আমি ইছলামী কুইজৰ পৰৱৰ্তী সংখ্যাটোত জনাই দিম। সন্মানীয় দৰ্শক, আমাৰ এই প্ৰয়াসে যদি আপোনালোকক কিছু পৰিমাণে হ'লেও উপকৃত কৰে তথা জ্ঞানান্বেষণৰ বাটত সামান্য পৰিমাণে হ'লেও আমাৰ এই অনুষ্ঠানটো উৎসাহৰ কাৰণ হয়, তেনেহ'লে আমি নিজকে সৌভাগ্যৱান বুলি গণ্য কৰিম। প্ৰিয় দৰ্শক, আমাৰ এই আয়োজন আপোনালোকৰ কেনেকুৱা লাগিছে তাক কমেণ্ট বক্সত লিখি জনাই দিব। ইয়াৰ উপৰি আপোনালোকৰ যদি কিবা দিহা পৰামৰ্শ থাকে তেনেহ'লে তাকো কমেণ্টত লিখি জনাই দিব, কাৰণ আপোনালোকৰ পৰামৰ্শ আমাৰ বাবে অতি মূল্যৱান। ইয়াৰ লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব, যাতে আমি আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে মুহূৰ্ততে লাভ কৰিব পাৰে। সুপ্ৰিয় দৰ্শক, তেনেহ'লে এইবাৰ আহক আমাৰ এই ধাৰাবাহিকখনৰ প্ৰথম সংখ্যাটোৰ প্ৰশ্নবোৰলৈ। لا إله إلا الله لا إله إلا الله لا إله إلا الله ما لنا رب سوى প্ৰথম প্ৰশ্ন, আল্লাহৰ ৰসুল হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হৈছে আখেৰী নবী। তেওঁৰ পিছত পৃথিৱীৰ বুকুলৈ কোনো নবী ৰসুলৰ আগমন নহ'ব। তেওঁৰ ইন্তেকালৰ লগে লগে নবুৱতৰ ধাৰাবাহিকতা চিৰদিনৰ বাবে বন্ধ হৈ গৈছে। প্ৰশ্ন হ'ল, নবুৱতৰ ধাৰাবাহিকতা বন্ধ নহ'লে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পিছত কোনগৰাকী ব্যক্তি নবী হ'লহেঁতেন? শুদ্ধ উত্তৰটো হ'ল হযৰত উমৰ ৰাদিয়াল্লাহু আনহু। لا إله إلا الله দ্বিতীয় প্ৰশ্ন, পবিত্ৰ মক্কা নগৰীত অৱস্থিত কাবা শ্বৰীফ হৈছে মুছলমানসকলৰ কিবলা। গোটেই বিশ্বত সিঁচৰিত প্ৰায় 200 কোটি মুছলমানে যেতিয়া নামাজ আদায় কৰে তেতিয়া তেওঁলোকে বিশ্বৰ যিটো প্ৰান্ততেই নাথাকক কিয় এই কাবা শ্বৰীফৰ পিনে মুখ কৰিহে নামাজ সম্পন্ন কৰে, যিয়ে মুছলমানসকলৰ একতাৰ এক অনন্য নিদৰ্শন দাঙি ধৰে। কিন্তু এই কাবা শ্বৰীফ মুছলমানসকলৰ প্ৰথম কিবলা নহয়,
বৰঞ্চ মদিনালৈ হিজৰত কৰাৰ কিছুদিন পিছতহে ইয়াক কিবলা হিচাপে নিৰ্ধাৰণ কৰা হয়। এতিয়া প্ৰশ্ন হ'ল, মুছলমানসকলৰ প্ৰথম কিবলা কোনটো? শুদ্ধ উত্তৰটো হ'ল মছজিদুল আকছা। لا إله إلا الله তৃতীয় প্ৰশ্ন, আৰবী ভাষাত ৰচিত চিকিৎসা শাস্ত্ৰৰ এটা বিখ্যাত গ্ৰন্থ হ'ল আল কানুন ফিত তিব। একাদশ শতিকাৰ আৰম্ভণিতে এই গ্ৰন্থখন ৰচনা কৰা হয়। মুছলিম বিশ্বৰ উপৰি ইউৰোপতো শতাব্দীৰ পিছত শতাব্দী ধৰি এই গ্ৰন্থখন ব্যাপকভাৱে অধ্যয়ন কৰা হয়। অষ্টাদশ শতিকালৈকে এই গ্ৰন্থখন ইউৰোপৰ বিশ্ববিদ্যালয় আৰু চিকিৎসা মহাবিদ্যালয়বোৰৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত আছিল। এতিয়া প্ৰশ্ন হ'ল, কোনগৰাকী মুছলিম চিকিৎসা বিজ্ঞানী তথা দাৰ্শনিকে আল কানুন ফিত তিব নামৰ গ্ৰন্থখন ৰচনা কৰে? শুদ্ধ উত্তৰটো হ'ল ইবনে সিনা। لا إله إلا الله চতুৰ্থ প্ৰশ্ন, বৰ্তমান পৃথিৱীৰ প্ৰায় 1/4 অঞ্চলত মুছলমানসকলে শাসন চলাই আছে আৰু এই ভূভাগতেই আছে অৰ্ধ শতাধিক মুছলিম ৰাষ্ট্ৰ। প্ৰশ্ন হ'ল, আয়তনৰ ফালৰ পৰা বৃহত্তম মুছলিম ৰাষ্ট্ৰখনৰ নাম কি? শুদ্ধ উত্তৰটো হ'ল কাজাখস্তান। لا إله إلا الله শেষত এইবাৰ আছে বিশেষ প্ৰশ্ন। প্ৰিয় দৰ্শক, আগতেই উল্লেখ কৰা হৈছে যে এই প্ৰশ্নটোৰ সৈতে 3টা অপশ্যন দিয়া থাকিব। এই অপশ্যন 3টাৰ পৰা আপোনালোকে শুদ্ধ উত্তৰটো বিচাৰি উলিয়াব লাগিব। আপোনালোকে বিচাৰিলে ইয়াৰ উত্তৰটো কমেণ্টত লিখি জনাই দিব পাৰে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো আমি ইছলামিক কুইজৰ পৰৱৰ্তী সংখ্যাটোত জনাই দিম ইনশাআল্লাহ। সুপ্ৰিয় দৰ্শক, তেনেহ'লে এইবাৰ হওক বিশেষ প্ৰশ্নটোলৈ। বিশেষ প্ৰশ্ন, এই ছবিখনলৈ মন কৰক। ছবিখনত থকা ব্যক্তিগৰাকী হৈছে বৰ্তমান শাসনত অধিষ্ঠিত হৈ থকা এগৰাকী মুছলিম ৰাষ্ট্ৰনেতা। এইগৰাকী ৰাষ্ট্ৰনেতাই মাথো তেওঁৰ দেশৰ নাগৰিকসকলৰ বাবেই নহয়, বৰঞ্চ গোটেই মুছলিম উম্মাহৰ কল্যাণৰ হকে সেৱা আগবঢ়াই আছে। পৃথিৱীৰ য'তেই মুছলমানসকল জুলুম অত্যাচাৰৰ সন্মুখীন হৈছে, তাতেই তেওঁ সেই জুলুমৰ বিৰুদ্ধে মাত মাতি গৈ আছে। বিশেষকৈ ম্যানমাৰৰ ৰোহিংগীয়াসকল আৰু চিৰিয়াৰ শৰণাৰ্থীসকলৰ বাবে তেওঁ যি অৱদান আগবঢ়াইছে, তাৰ বাবে তেওঁ মুছলিম উম্মাহৰ নয়নৰ মণিস্বৰূপ হৈ পৰিছে। এতিয়া প্ৰশ্ন হ'ল, ছবিখনত দেখুওৱা এই ব্যক্তিগৰাকীৰ নাম কি? ৰজব তয়্যিব এৰদোগান, শ্বাহ ছালমান, হাছান ৰুহানী। প্ৰিয় দৰ্শক, আপোনালোকে শুদ্ধ উত্তৰটো নিৰ্ণয় কৰক আৰু আমাক আজিৰ এই সংখ্যাটো সামৰিবলৈ অনুমতি দিয়ক। পৰৱৰ্তী সংখ্যাত লগ পোৱাৰ প্ৰত্যাশাৰে আল্লাহ হাফিজ। اقرأ أخيها ورتل القرآن اسمح بصوتك اسمع الأبكار